নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি বাটৰ নাটক কৰি ঘূৰি ফুৰিছোঁ। আজি 2 নম্বৰ দিন। আমি 2 নম্বৰ দিনটোত এয়া হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত এখনি বাটৰ নাটক কৰি আছোঁ। মানুহক সজাগ কৰিবৰ কাৰণে হাতী আৰু মানুহৰ যি সংঘাত হৈছে সেই সংঘাত নিৰ্মূল কৰিবৰ কাৰণে আমি বাটৰ নাটক কৰি আছোঁ। আৰু চাওকচোন ভিডিঅ'টো শেষলৈকে, আৰু বেছি কথা কৈ নাথাকোঁ, আপোনালোকে ডাইৰেক্ট ভিডিঅ'টোকে চাওক। চিন্তা নকৰিবি পুৰাণী যদি চিকুটি বিকুটি মোক যদি উঠাই থাকে মোৰ খং উঠিব লাগিব এই কথা দেশ শুন নিৰন্তৰে হৰি বুজি পাইছে যদি চবে সেইটো এতিয়া মানি চলিব। ভালকে যি কৈছে সেইখিনি শুনি নিজে যি বুজিলে লোককো বুজাব, আৰু আজিৰ পৰা তেনেধৰণে চলিব, হ'বনে? এয়া আৰু বেলেগ এটা স্থানত আমি নাটক কৰিবৰ কাৰণে এয়া গাড়ীত বহি ল'লোঁ। এয়া গৈ আছোঁ আমি বেলেগ এটা স্থানত নাটক কৰিবৰ বাবে, আৰু আহি পালোহি আজি বেলেগ এটা স্থানত। ইয়াতে আমাৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰদৰ্শন কৰা হ'ব। বাটৰ নাটক আমাৰ অনুষ্ঠিত হ'ব। আমি বাটৰ নাটক কৰি আছোঁ, সজাগতামূলক বাটৰ নাটক হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত। তাকে চাওকচোন, কিছুমান ভিডিঅ' আমি ক্লিপ লৈছোঁ এইফালে, আৰু এইখন স্কুলতে আৰু এই ফিল্ডতে কৰা হ'ব। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে সন্মান আৰু শ্ৰদ্ধা থাকিব। আমি আজি তোমালোকৰ ইয়াতে কিয় আহিছোঁ গম পোৱা নাই? গম পাইছা নাই? কেলৈ আহিছোঁ? অকল নাটকেই নহয়, এই তোমালোকে যে পোৱা হাতী হয়নে, পিক্সাৰ বাকী নাথাকিব নহয়। পিক্সাৰ বাকী সেই নিৰাদোষ পুৰা বস্তুটো ক'ব লাগিব, হয় নাই? হয়নে নহয়? হয়নে নহয়? ঠিক আছে, আমি নাটক কৰিম। এয়া নাটক কৰি কৰি আমাৰ বিয়লি 3 বাজিলে। এয়া আমি সকলোৱে আকৌ গাড়ীত উঠি ল'লোঁ। এতিয়া আমি খানা খাবলৈ ওলাই আহিছোঁ এখন হোটেলত, আৰু আমি ধুনীয়াকৈ ইয়াত বহি ল'লোঁ। ধুনীয়াকৈ এয়া আমি খানা খাব লৈছোঁ সকলোৱে মিলি পিনি। ভাগৰ লাগিছে, যিহেতু 3 নে 4টা বজিলে বিয়লি নাটক কৰোঁতে। ইয়াৰ শেষৰ আমি খানাটো খাই আৰু আমি ঘৰ মূৰা হ'ম। আৰু এই খানা আহিলে গম পাইছা নাই? খা আৰু এয়া আমি ধুনীয়াকৈ খানা পিনা খাই এয়া ঘৰলৈ আহি আছোঁ। ঘৰ পামগৈ আৰু বাগানৰ মাজে মাজে আহি আছোঁ। ধন্যবাদ সকলোকে ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে। সকলোকে আন্তৰিক ধন্যবাদ আৰু মৰম আছিলে। থেংক ইউ।